অলপ সময় ৰবাচোন। বিবাহৰ নিশাই বিচনাত কইনাৰ অপেক্ষা, দৰা ব্যস্ত কম্পিউটাৰত। এই ফটোখনে এতিয়া আমোদ দিছে সকলোকে। কম্পিউটাৰৰ প্ৰতি আসক্তি। বিবাহৰ নিশাও কইনাক অকলে এৰি কম্পিউটাৰৰ সৈতে ব্যস্ত হৈ পৰিল দৰা। বিচনাত বহি কইনাৰ দৰালৈ অপেক্ষা কৰি থকা আৰু দৰাৰ সাজ পৰিধানৰে কম্পিউটাৰৰ সন্মুখত বহি থকা এই ফটো এতিয়া ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত। দেখা গৈছে যে নৱবিবাহিত দৰাই কম্পিউটাৰৰ সন্মুখত বহি আছে আৰু কইনাই বিচনাত তেওঁৰ বাবে অপেক্ষা কৰি আছে। এই ফটো ছ'চিয়েল মিডিয়াত আপলোড কৰাৰ লগে লগে ভাইৰেল হৈ পৰে ছ'চিয়েল মিডিয়াত। ফটোত বিভিন্নজনে লিখিছে আমোদজনক কমেণ্ট। কিন্তু এই ফটোখন ক'ৰ পৰা আহিল বা কোনে তুলিছিল সেয়া স্পষ্ট হোৱা নাই। কিন্তু বিভিন্নজনে বিভিন্ন ধৰণে কমেণ্ট কৰি ছ'চিয়েল মিডিয়া ভৰাই তুলিছে এই ফটোখনৰে। আপোনালোকে চাই আছে বিগ নিউজ নৰ্থ ইষ্ট। ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।